নমস্কাৰ বন্ধুসকল, খাওঁ বলা চেনেললৈ পুনৰবাৰ চবকে স্বাগতম জনাই মই আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিম এখন ৰেষ্টুৰেণ্টৰ পৰা। এখন গুৱাহাটীৰে এখন ফেমাছ ৰেষ্টুৰেণ্ট হয়, আপোনালোকে দেখিলে চাগে চবেই গমেই পাব। তো তাতে মানে খুব কম দামতে আনলিমিটেড খাব পাৰি। গতিকে বলক তাতে কি কি পায়, মই কি কি খাওঁ, তাৰে কিমানখিনি খাওঁ আৰু কেনেকৈ খাওঁ, গোটেইখিনি একফালৰ পৰা দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাব। ফাইনেলি দাসগড় ৰোডত থকা এই ৰেষ্টুৰেণ্টখনত আহি পালোঁ। ইমানখিনি বস্তু দেখিছে আপোনালোকে, গোটেইখিনি 60 টকা মাত্ৰ। দুখন লয়, তিনিখন লয়, চাৰিখন লয়, যি লয়। এখন থালি ল'লেও 60 টকা আৰু 10খন ল'লেও 60 টকা। গতিকে মই দুখন লৈছোঁ, চাই লওঁ আজি খাব পাৰিম। খালি মাংসটো ইয়াতে এক্সট্ৰাকৈ লৈছোঁ মই, 50 টকাকৈ দিব লাগিব বেলেগকৈ। বাকীখিনি চব 60 টকা।